কবিতাৰ শিৰোনাম নাজানো মোৰ ভুলটো ক'ত হ'ল। কবি ৱাহিদা ৰহমান মমি। পাঠ পাপৰি দেৱী। বুকুৰ মাজত কঢ়িয়াই ফুৰিছিলোঁ এখনীয়া আকাশ, পিছে আজি তাতো কলীয়া ডাৱৰৰ ছাঁ। ডাৱৰখিনিয়ে খুন্দিয়াইছে বুকুৰ চুকে কোণে, প্ৰচণ্ড যন্ত্ৰণাত গোমা হৈ থকা হৃদয়খনে ছটফটাইছে সংগোপনে। নাজানো মোৰ ভুলটো ক'ত হ'ল। আন্তৰিকতাৰ বিনিময়ত অপৰাধবোধতহে মোৰ সততা আৰু সৰলতাখিনি অভিযুক্ত হ'ল। ফলত মোৰ নিভাঁজ হৃদয়খনে ভুক্তভোগীৰ বেদনাৰে উদাসীনতাক সাৱটি ৰ'ল। নাজানো সঁচাই মোৰ ভুলটো ক'ত হ'ল। এতিয়া যে তাৰেই প্ৰভাৱত জোনাকৰ পোহৰেৰে উদ্ভাসিত হৈ উঠা আকাশখনৰ বুকুত এচমকা ডাৱৰৰ আবিৰ্ভাৱ হৈ মোৰ মন আকাশ আন্ধাৰে জানি বিৰহত দগ্ধ হৈ ৰ'ল। নাজানো মোৰ ভুলটো ক'ত হ'ল। নাজানো মোৰ ভুলটো ক'ত হ'ল। ধন্যবাদ।